नीले नीले अंबर पर चांद जब आए प्यार बरसाए। এইটো ৰতন দেখোন। ঐ ৰতন, মধু কচোন। এইটো বহু দিনৰ পৰা লগ পোৱা নাই অ'। বহু দিনৰ পৰা লগ পাবলৈ বিচাৰি আছিলোঁ। গাঁৱত দেখাই নোপোৱা হ'লো তোক আজিকালি। কথাই বেলেগ হ'ল আৰু তোৰ। অলপ ব্যস্ত আছিলোঁ। বাৰু কচোন, কিয় লগ পাবলৈ বিচাৰিছিলি? লগ পাবলৈ মানে তোক কথা এটা সুধিব লগা আছিলে। তই বেয়াই পাওঁ নেকি সুধিলে, হ'লেও সুধি দিওঁ দে। বহুত দিনৰ পৰা মনত মানে ভাবি আছোঁ সুধিমকৈ। বেয়া নাপাবি কিন্তু দেই। নাপাওঁ ক, তই বন্ধু নিচিনাহে মোৰ। তাৰমানে কথাটো হ'ল, তই যে BMW খন ল'লি সিদিনা, সেইটোকে সুধিব বিচাৰি আছিলোঁ। তোৰ হাততো BMW ল'ব পৰা টকা পইচাও নাছিল মই জনাত। যেনে তেনে তই এই BA পাছটো কৰি পেলাই সৰু সুৰা বিজনেছে কৰি আছ, আৰু শহুৰৰ ওপৰত টকা পইচা আছে, কিন্তু শহুৰেতো তোক BMW নিদিয়ে। গতিকে অকণ বুজাই কবি নেকি? মনে মনে মই কাকো নক'ম বাৰু, তই BMW খন কেনেকৈ ল'লি বাৰু? এইবোৰ বহুত কথা বুজিছ, তোক ক'বলৈ বহুত সময় লাগিব। মোৰ হাতত ঢেৰ সময় আছে, আজি শুনিহে যাম। কচোন, তোক ইমান দিন হ'ল লগেই পোৱা নাই মই। ঠিক আছে তেতিয়াহ'লে শুন। তাৰমানে কথাটো হ'ল, মোৰ শহুৰ দেউতাৰ 4জনী ছোৱালী নাছিলে জানো? সেই 4জনী ছোৱালীৰ একেবাৰে সৰুজনীকহে মই বিয়া পাতিছিলোঁ। বাকীটো 3জনী ডাঙৰ 3টা বিয়া পাতিলে। গতিকে সিদিনাখন মোৰ শাহু বুঢ়ীয়ে কি কৰিলে, 3ওটা জোৱাইকে মানে পৰীক্ষা ল'ম বুলি ভাবি একদম আটাইকেইটাকে মাতিলে ঘৰলৈ। তাৰপিছতে শাহু বুঢ়ীয়ে কি কৰিলে, এদিনৰ পিছত এদিনকৈ মানে প্ৰথমতে ডাঙৰ জোৱাইক ক'লে যে তুমি কাইলৈ আহিবা। তাৰপিছত তাৰ পিছৰজনক ক'লে তুমি পৰহিলৈ আহিবা। তাৰপিছত দিনত তাৰ পিছদিনাখন এনেকৈ 4 দিনত 4টাক আহিবলৈ ক'লে। মই ভাবিলোঁ এইখননো কি পৰীক্ষা লৈ ব্যৱস্থা কৰিছে শাহু মায়ে, গতিকে যাবই লাগিব। বোলো যি হওক, মোৰতো 4 দিনৰ পিছতহে পাল পৰিব, গতিকে দেখা যাওকচোন বাৰু বাকীকেইটাকনো কি পৰীক্ষা লয়। এই বুলি আৰু মই ঘৰতে সেইদিনা বহি থাকিলোঁ, কিন্তু মনে মনে খবৰ লৈ আছোঁ কি পৰীক্ষা লয়। তাৰপিছত মানে থুলমূলকৈ তোক কৈ দিছোঁ আৰু কেছটো কেনেকুৱা হ'ল। প্ৰথম জোৱাইকটোক মাতি পেলাই পুখুৰী পাৰত খাৰা কৰি থ'লে। খাৰা কৰি পেলাই শাহু বুঢ়ী পুখুৰীলৈ জাপ মাৰি দিলে। যেই শাহু বুঢ়ী পুখুৰীলৈ জাপ মাৰি দিলে, প্ৰথম জোৱাইকে একদম কেকো জেককে আৰু তাক পুখুৰীৰ পৰা উঠালে শাহু মাক আৰু। পুখুৰীৰ পৰা উঠোৱাৰ লগত পিছদিনাখনেই বুঢ়ীয়ে তাক BMW কাৰ এখন গিফ্ট দিলে। তাৰ পিছদিনাখন আহি গ'ল ছেকেণ্ডটোৰ পাল। ঠিক তেনেকৈ ছেকেণ্ডটোক পুখুৰীৰ পাৰত খাৰা কৰি আৰু বুঢ়ীয়ে পুখুৰীলৈ জাপ মাৰি দিলে। তাৰপিছত আৰু ছেকেণ্ডটো শাহু মাকক আৰু উঠাই আনিলে যেন তেন পুখুৰীৰ পৰা। তাৰ পিছদিনাখন তাক কি কৰিলে, এখন মাৰুতি কাৰ গিফ্ট দিলে। তাৰ পিছদিনাখন 3 নম্বৰটো পাল। সি গ'ল আৰু তেনেদৰে পুখুৰীৰ পাৰতে খাৰা হৈ আছে। শাহু মায়ে আনদিনাৰ দৰে পুখুৰীত জাপ মাৰি দিলে। 3 নম্বৰটো অকণমান ক্ষীণমিন আছিলে, হ'লেও কেকো জেকোকে আৰু শাহু মাকক বচালে আৰু। তাক আকৌ কি কৰিলে, মটৰচাইকেল এখন দিলে। ক্ৰমান্বয়ে তললৈ আহি আছে আৰু উপহাৰবোৰ। তাৰ পিছদিনাখন আহি গ'ল মোৰ পাল। হয়নে? লাষ্টত তোৰ পাল পৰিলগৈ। তইনো কি কৰিলি কচোন? শুনি যা, কৈ আছোঁ। মই ভাবিলোঁ ডাঙৰ জোৱাইকক BMW দিলে, তাৰপিছতো কাৰ এখন দিলে, তাৰপিছতো আকৌ মটৰচাইকেল এখন দিলে। মোকনো বুঢ়ীয়ে কি দিব আৰু, খুব বেছি দিলে চাইকেল এখনহে দিব। মই ভাবিছোঁ বুঢ়ী তোকো মজা দেখুৱাম মই। এই বুলি আৰু মোক বুঢ়ীয়ে পুখুৰী পাৰত নি থিয় কৰি থৈছে। আৰু যথাসময়ত বুঢ়ী দিলে নহয় জাপ পুখুৰীত। ময়ো আৰু লাহেকৈ পিছলৈ গুচি আহিলোঁ। বোলো বুঢ়ী তোক নবচাওঁ, যা যি হয় হ'ব। তাৰ অলপ সময়ৰ পিছতে বুঢ়ীয়ে পানী খাই সেইফালে খতম জুৰিলে নহয়। লাষ্টত গাঁৱৰ মানুহে বডিটো পুখুৰীৰ পৰা উঠাই লৈ আহিছে। বুঢ়ী আৰু সেইফালে স্বৰ্গগামী হ'ল আৰু। হয় নেকি? বুঢ়ী সেইফালে মানে স্বৰ্গগামী হ'ল। পিছে তই BMW খন কেনেকৈ পালি, সেইটোহে মই সুধি আছিলোঁ। শুনি যা, তই বৰ অধৈৰ্য দেই মানুহটো, কৈ আছোঁ নহয়। হ'ব, ক। বুঢ়ী যেতিয়াই মৰি গ'ল, সেই আনন্দতে শহুৰ বুঢ়াই মোক পিছদিনাখনে এখন BMW গিফ্ট দিলে। এতিয়া এইখনেই হ'ল মোৰ সেই BMW খন, যোনখনৰ কথা তই সুধি আছ। বুঢ়ী মৰিলে আকৌ বুঢ়াই দুঘাই কৰিব লাগে। তোক আকৌ BMW খন কিয় দিলেগৈ বুঢ়াই? তই নাজানই, সি অত্যাচাৰী আছিলে নহয় মোৰ শাহু বুঢ়ী। বুঢ়াক একেবাৰে মানে কোনো পধ্যেই নিদিয়ে, চব ফালৰ পৰা অশান্তি আৰু। সেই দেখি বুঢ়াই ভাবিলে মই সাৰিলোঁ আৰু, গতিকে জোৱাইক সোনকালে এখন BMW গিফ্ট দিয়াই ভাল হ'ব। আৰু বুঢ়াও বাচিলে, মই BMW পাই গ'লোঁ। সেইটোৱে হ'ল মোৰ কৃতিপ। সঁচাকৈ তয়ো কম মানুহ নহয় দেই। যি নহওক তোৰ লাভেই হ'ল আৰু দে।